নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বন্ধাকবিৰ খুব সোৱাদ লগা ৰেচিপি এটা তৈয়াৰ কৰিব ওলাইছোঁ। তাৰ বাবে এটা বন্ধাকবি আৰু আলু এইদৰে টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া প্ৰথমে আলু আৰু বন্ধাকবিখিনি বইল কৰি ল'ম। তাৰ বাবে কুকাৰত আটাইখিনি ভৰাই লৈছোঁ। বন্ধাকবি আৰু আলুখিনি ভৰাই অলপমান নিমখ দি লৈছোঁ আৰু এয়া পানী দিছোঁ 3 গ্লাছ। এতিয়া কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিছোঁ আৰু গেছটো জ্বলাই কুকাৰটো জুইত বহাই দিছোঁ। তিনিটা চিটি অহাৰ পাছত গেছটো বন্ধ কৰি দিছোঁ আৰু কুকাৰৰ প্ৰেছাৰ সম্পূৰ্ণৰূপে নোহোৱা হোৱাৰ পাছত এয়া ঢাকনিখন খুলি দেখাইছোঁ। চাওক, ধুনীয়াকৈ সিজিলে। এতিয়া পুনৰ গেছটো জ্বলাই জুইত কেৰাহী এটা বহাই দিছোঁ। প্ৰথমে এয়া দিছোঁ সৰিয়হৰ তেল। তেলখিনি গৰম হোৱাত এয়া দিছোঁ আধা চামুচ গোটা জিৰা, এডোখৰ দালচিনি, এটা ইলাইচি, এখিলা তেজপাত আৰু 4টা কাটি লোৱা পিঁয়াজ। এই ৰেচিপিটোত পিঁয়াজ অলপ সৰহকৈ দিলে খাই বেছি ভাল লাগে। আটাইখিনি অলপ ভাজি লৈছোঁ। তাৰপাছত ইয়াতে অলপ আদা নহৰুৰ পেষ্ট দি দিছোঁ। আদা নহৰুৰ পেষ্টখিনিও ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া ইয়াতে 2টা কাটি লোৱা বিলাহী দি দিছোঁ। অলপ সময় ভাজি থকাৰ পাছত এয়া চাওক, বিলাহীখিনি ধুনীয়াকৈ ভাজ খাইছে। এতিয়া এইখিনিতে দিছোঁ আধা চামুচ শুকান জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ। আটাইখিনি ভালদৰে মিহলাই দিছোঁ। এয়া চাওক, বিলাহীয়ে তেল এৰিছে। এতিয়া এইখিনিতে বইল কৰি ৰখা বন্ধাকবি আৰু আলুখিনিও দি দিছোঁ। আটাইখিনি ভালদৰে মিহলাই দিছোঁ। মই পানী বেছি দিয়া নাই, এইটো জোখতে ৰাখিছোঁ। এতিয়া গেছৰ ফ্লেম অফ কৰি দিছোঁ। আপোনালোকেও এইদৰে বন্ধাকবি তৈয়াৰ কৰি খাব। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। পুনৰ নতুন এটা সহজ আৰু ইণ্টাৰেষ্টিং ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ।